এইবাৰ মামীয়ে পলুৱাই নিলে 17 বছৰীয়া নাবালক ভাগিনক। সামাজিক মাধ্যমত সঘনাই চৰ্চাই স্থান লাভ কৰা বিষয় হ'ল নাবালিকাক পলুৱাই নিয়া ঘটনা, নাবালিকাক পলুৱাই নি অমানসিক নিৰ্যাতন কৰা। কিন্তু আজিৰ ঘটনাটো সম্পূৰ্ণৰূপে ওলোটা। এই ওলোটা ঘটনাটো সংঘটিত হৈছে চিৰাঙৰ সুপাইজৰত। মামীয়ে পলুৱাই নিলে 17 বছৰীয়া নাবালক ভাগিনক। চিৰাঙৰ সুপাইজৰৰ VCDCৰ সদস্যাই পলুৱাই লৈ গ'ল 17 বছৰীয়া যুৱকক। আকৌ এইবাৰ চিৰাঙৰ সুপাইজৰত সংঘটিত হ'ল এই ঘটনা। ভাগিনক লৈ পলাই গ'ল VCDCৰ সদস্য সুনীতা ৰয়ে। ল'ৰাজনৰ নাম নিতাই ৰয়। VCDCৰ সদস্য সুনীতা ৰয়ে পলাই লৈ গ'ল 17 বছৰীয়া যুৱকক। যুৱকজনক বিচাৰি পৰিয়ালৰ মাজত লাগিল হাহাকাৰ। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে ল'ৰাজনৰ মাকে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ। নমস্কাৰ, মই ক'ব বিচাৰিছোঁ তেওঁ কাজলৰ PCDRৰ EPL পাৰ্টিৰ মেম্বাৰ আছিল সুনীতা ৰায়ে। EPL মানুহে যিয়ে নহওক কিয় মোক সহায় সহযোগ যেনে কৰে, এইখিনিয়ে সিহঁতৰ লগত মই অনুৰোধ জনাইছোঁ।